সকলোকে নমস্কাৰ আৰু আজিৰ এই বিশেষ ভিডিঅ'টো হোষ্টেলৰ ওপৰত অৰ্থাৎ ছাত্ৰাবাসৰ ওপৰত গতিকে আজিৰ এই ভিডিঅ'টো চাবৰ কাৰণে বহুতে আগৰ পৰাই মেছেজ কৰি আছিল অৰ্থাৎ কমেণ্ট কৰি আছিল যে এই এটা আমাক ভিডিঅ' লাগে যে হোষ্টেল কেনেকৈ পাম ইয়াৰ কাৰণে কি কৰিব লাগিব কিমান পাৰ্চেণ্ট লাগে গতিকে আজিৰ এই ভিডিঅ'টোত হোষ্টেলৰ ওপৰত অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ওপৰত আঁতিগুৰি মাৰিম অ'কে গতিকে আমি যিদৰে PG এণ্ট্ৰেঞ্চৰ ওপৰত ভিডিঅ' বনাইছিলোঁ বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লাভ হৈছে গুৱাহাটী ইউনিভাৰ্চিটিত মই বহুত ছাত্ৰ ছাত্ৰীক লগ পাওঁ তেওঁলোকে কৈছে দাদা আপোনাৰ ভিডিঅ' চাই বহুত লাভ হৈছে পৰীক্ষাৰ টাইমত আপোনাৰ ভিডিঅ'বিলাকে চাওঁ গতিকে মোৰো ভাল লাগে তেনেকৈ ক'লে আৰু মোৰ পৰা কিবা এটা শিকিব পাৰিছে কাৰোবাৰ লাভ হৈছে আৰু কোনোবাই কৈছে যে আমি ইমান দূৰৰ পৰা আহিছোঁ আপোনাৰ ভিডিঅ' চাই আজি ছাকচেছ এই কামটো আমাৰ হ'ল যে কাৰোবাৰ ৰিজাল্ট পেণ্ডিঙত আছিল কিবা আছিল সেইবিলাক কাম প্ৰব্লেমবিলাক চল্ভ হ'ল গতিকে কথা বহুত পাতিম আজি এই ভিডিঅ'টোত হোষ্টেলবিলাকো দেখাম কেনেকুৱা কি আৰু মই হোষ্টেলত আছিলোঁ কোনখন হোষ্টেলত আছিলোঁ মই ডিম্পু বৰুৱাই যে এটা ভিডিঅ' দেখাইছিল 87 হোষ্টেল তাত আছিলোঁ মই আৰু হোষ্টেলত থকা দিনকেইটা মোৰ কেনেকুৱা লাগিছিল সবিশেষ আজিৰ এই ভিডিঅ'টোত দেখাম আৰু হোষ্টেলত আপুনি থাকিব পাৰিব নে নোৱাৰিব সবিশেষ আঁতিগুৰি মাৰিম সকলো কম আজিৰ এই ভিডিঅ'টোত কেনেকৈ ষ্টাৰ্ট কৰিম আজিৰ এই ভিডিঅ'টো মই ভাবি পোৱা নাই গতিকে হোষ্টেল বুলি ক'লে আমাৰ মনলৈ কি আহে কমেণ্ট কৰাচোন হোষ্টেল বুলি ক'লে আমাৰ মনলৈ কি আহে কেনেকুৱা এটা আৱাসগৃহ তাত আমি থাকিম ঘৰৰ পৰা বস্তু বাহিনী লৈ যাম গতিকে কেনেকুৱা এটা অনুভৱ সেই অনুভৱটো তোমালোকে কমেণ্টত লিখিব পাৰা যিসকলে হোষ্টেলত আছিল আৰু আজি মানে বিশেষ মই এই ভিডিঅ'টোত কিছুমান তথ্য দিম অৰ্থাৎ কিছুমান মানে জানিবলগীয়া কথা কম আজিৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰিছিল মোক আগতে যে হোষ্টেললৈ গ'লে কি লৈ যাব লাগিব সেইবিলাকো কম কি লৈ যাব লাগিব কি লৈ যাব নালাগিব গতিকে চাই থাকক আজিৰ এই বিশেষ ভিডিঅ'টো আহকচোন গুলফাম ছাৰে কি কয় আমি চাই লওঁ और मैं भी स्पेशली हॉस्टल से ही पढ़ा हूँ। माय नेम इज एमडी गुलफान, आई एम एन एमबीए फ्रॉम IIM न्यू दिल्ली और मैंने भी हॉस्टल से ही एजुकेशन ली थी। वीडियो के लास्ट तक बने रहिए क्योंकि इस वीडियो में हम दिखाने वाले हैं और मेरे साथ प्रियांकुल दिखाने वाला है आपको जबरदस्त एक वीडियो और क्यों हॉस्टल में रहना चाहिए, हॉस्टल्स के फीचर्स क्या है, इसमें रहकर किस तरह की स्टडी की जा सकती है, यहाँ का फैसिलिटीज कैसा होता है, टोटल जानकारी। For learn English spoken, you can click on my channel. My name is MD Gulfam and I've been learning English spoken course since 2007. I'm a language trainer. I can speak 12 languages. If you want to learn English like an American, you can click in my channel and you'll learn lots of things. And definitely you'll enjoy my video. If you're gonna learn lots of things, if you enjoy my video, do subscribe, like, and share my channel too. প্ৰথমতে আপোনালোকক গুৱাহাটী বিশ্ববিদ্যালয় অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেলসমূহৰ বিৱৰণ দিবলৈ বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত মুঠতে 24টা হোষ্টেল আছে য'ত ল'ৰাৰ বাবে 12টা হোষ্টেল আৰু ছোৱালীৰ বাবে 12টা হোষ্টেল অৰ্থাৎ আৱাসগৃহ আছে আৰু ৰিচাৰ্চ স্কলাৰ অৰ্থাৎ গৱেষণা পণ্ডিতৰ বাবে 3টাকৈ হোষ্টেল আছে য'ত ল'ৰাৰ বাবে 2টা আৰু ছোৱালীৰ বাবে এটা গৱেষণা হোষ্টেল আছে প্ৰত্যেকখন হোষ্টেলে নিজাববীয়াকৈ মেছ কমিটিসমূহ চলায় ঠিক আছে খোৱা লোৱা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত প্ৰত্যেকখন হোষ্টেলৰ নিজা আছে মেছ কমিটি অ'কে আৰু যিয়ে লোকচানবিহীন ভিত্তিত কাম কৰে আমি হোষ্টেলৰ ওপৰত বহু কথা পাতিম কিন্তু এটা কথা মনলৈ আহিল যে এই হোষ্টেলবিলাকত বহুত ডাঙৰ মানুহ থাকি গৈছিল ঠিক আছে বহুত ডাঙৰ মানুহ থাকি গৈছিল যাৰ মই নাম ল'ব নিবিচাৰোঁ কিন্তু প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকজন মানুহৰ মানে স্মৃতিবিলাক হোষ্টেলৰ কথাবিলাকতে লুকাই আছে সোণোৱালী স্মৃতিবিলাক ঠিক আছে আজিও কিছুমান ডাঙৰ ব্যক্তি আহে যে এইটো হোষ্টেলত মই থাকিছিলোঁ সেইবিলাকক আমি কি বুলি কওঁ হোষ্টেলৰ ভাষাত ছুপাৰ ছিনিয়ৰ ঠিক আছে এই শব্দটো হোষ্টেলত থকাৰ পিছত গম পাব ছুপাৰ ছিনিয়ৰ কাক কয় যিবিলাকে পাছ আউট হৈ ওলাই গৈছে তেওঁলোক জীৱনত মানে কি এবাৰ হোষ্টেলত থকাৰ আনন্দটো ল'ব লাগে মই নিজে লৈছোঁ হোষ্টেলত থকাৰ আনন্দটো মই কি ক'ম মানে আজিও পাহৰিব পৰা নাই খুব কম দিনৰ বাবে আছিলোঁ খুব কম সময়ৰ কাৰণে হোষ্টেলত আছিলোঁ মই কাৰণ তেওঁলোকে বিশেষ ব্যস্ততা কামৰ বাবে ইউটিউব তাৰপিছত বেলেগ ক্ষেত্ৰত কাম কৰোঁ মই সেইবিলাকৰ কাৰণে মই হোষ্টেল এৰিবলগীয়া হ'ল গতিকে হোষ্টেলত থাকিব লাগে এতিয়া আমি গৈ পাম আমাৰ যিবিলাক হোষ্টেল আছে বয়জ হোষ্টেল সেইবিলাক দেখুৱাই যাম এটাকৈ দেখুৱাই যাম হোষ্টেল বাহিৰৰ পৰাই দেখাই যাম এতিয়া আমি হোষ্টেলৰ ৰাস্তাত সোমালোঁ আৰু এয়া আৰম্ভ হ'ল হোষ্টেল আৰু এইটোৱে হ'ল হোষ্টেলৰ পদূলি গতিকে হোষ্টেলৰ পদূলিটো দেখা পাইছে ইয়াত এনেকৈ আছে গছ গছনি আছে পাহাৰ আছে আগৰ ফালে এইফালে পদ্মনাথ গোহাঁই বৰুৱা হোষ্টেল তাৰপিছত 87 86 এইবিলাক হোষ্টেল এইফালে আছে আৰু 87 হোষ্টেলখন লাষ্টৰ ফালে আছে এইখন হয়তো ইয়াত লিখা আছে বাহিৰত চাইনবোৰ্ডতো লিখা আছে যে এণ্টি ৰেগিং মানে ইয়াত কোনো ধৰণৰ ৰেগিং নহয় আৰু মই নিজে হোষ্টেলত থাকিছোঁ কোনো ধৰণৰ ৰেগিং পোৱা নাই বহুত মৰম পাইছোঁ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেলত থাকি সঁচা কথা ক'ব গ'লে কাৰণটো হ'ল কি মোৰ এটা কোৱালিটি আছিল সেই কোৱালিটিটো সকলোৰে থাকিব লাগিব যে মিলা প্ৰীতি ডিছকাছৰ মাজেৰে তোমালোকে মনত ৰাখিবা আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হেডফোন ইউজ কৰা দৰকাৰ হ'লে গতিকে স্পীডত দেখাই যাইছোঁ মই আৰু এইখন হ'ল বাণীকান্ত কাকতি RCC 3 হোষ্টেল এইখন RCC 3 হোষ্টেল আৰু এইফালে একেবাৰে শেষৰ ফালে 87 হোষ্টেল এইখন হোষ্টেলতে মই থাকিছিলোঁ আৰু 87 হোষ্টেল এইখন পাহাৰৰ কাষত এইখন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাচিত বৰফুকন 87 হোষ্টেল যিখন হোষ্টেলত ডিম্পু বৰুৱা আহিছিল আৰু সেইটো কথাতে মই থাকিছিলোঁ যেতিয়া মই প্ৰথম এইখন হোষ্টেলত সোমাইছিলোঁ প্ৰথমেই মই কি চাইছিলোঁ জানানে তোমালোকে প্ৰথমে মই ইয়াৰে বাথৰুম পেচাবগাৰ এইবিলাক চাইছিলোঁ প্ৰথমতে মই সুধিছিলোঁ যে পৰিষ্কাৰ নে লেতেৰা কৈছে নিজে চাই আহা তুমি
প্ৰিফেক্টে কৈছে মোক নিজে চাই আহা তুমি। তাৰপিছত যেতিয়া মই নিজে চাব গৈছোঁ মই অবাক যে ইমান পৰিষ্কাৰ, যিনকি তাত ভাতো খাব পাৰি, কিবা খাব পাৰি, ইমান পৰিষ্কাৰ মানে গোন্ধ নাই। কিছুমান বাথৰুম বা লেট্ৰিনত হওক ইমান লেতেৰা কৰে, কিছুমানে পিক পেলাই দিয়ে, কিন্তু ইয়াতে তেনেকুৱা নাই। হোষ্টেলত থকাৰ পিছত মানে কি হয়, এটা ডিচিপ্লিনত চলিবলৈ শিকে। আমি ডিচিপ্লিনত চলিবলৈ শিকিছিলোঁ। হোষ্টেলৰ পৰা আহি মই বহুত কাম শিকিছোঁ। ঘৰত মই আগতে আঁঠুৱা টনা নাছিলোঁ বা কাপোৰ লেপ টচাক এইবিলাক মই ভালকৈ থোৱা নাছিলোঁ। ডিচিপ্লিনটো শিকিলোঁ। আমাৰ ল'ৰাবিলাকে ডিচিপ্লিনটো শিকে। মই কাপোৰ ধুব শিকিলোঁ হোষ্টেলত গৈ। এতিয়া ঘৰত মই নিজে কাপোৰ ধুওঁ। গতিকে এইবিলাক বস্তু শিকিছোঁ। আৰু এইটো হৈছে মোৰ কোঠা, যিটো কোঠাত মই থাকিছিলোঁ হোষ্টেলত, তোমালোকে চোৱা। আৰু এইফালে থাকিছিল এজন ছিনিয়ৰৰ এইখন টেবুল আৰু চকী, ঠিক আছে। আমি ছিনিয়ৰক সন্মান কৰোঁ। গতিকে ছিনিয়ৰ থাকিছিল এইফালে, ছিনিয়ৰৰ এইখন বিচনা। আৰু তোমালোকে লগত কি লৈ আহিব লাগিব? তোমালোকে লেপ টচাক তুলি আঁঠুৱা এইবিলাকতো তোমালোকে জানাই কি আনিব লাগে। আৰু হোষ্টেলখন যিদিনা তোমালোকে চিনাকি হ'ব আহিবা, সেইদিনা তোমালোকক এছিষ্টেণ্ট প্ৰিফেক্ট বা প্ৰিফেক্টে কৈ দিব যে এইখিনি বস্তু তোমালোকে লৈ আহিবা লগত, তোমালোকে লৈ আহিলে হ'ল। আৰু সেইফালে এতিয়া এনেকৈ মই ফুলদানিও আনিব পাৰে কোনোবাই, মই অনা নাছিলোঁ কিন্তু এইটো ছিনিয়ৰৰ হয়। আৰু এনেকৈ মোৰ বিচনা, এই বাওঁফালৰখন মোৰ বিচনা আছিল। বাওঁফালে মই থাকিছিলোঁ হোষ্টেলত। এইখন মোৰ হোষ্টেলৰ বিচনা আছিল, সৰু চাইজৰ বিচনা, কিন্তু থাকি বহুত ভাল লাগে, মানে টোপনিটো বহুত ধুনীয়া হৈছিল মোৰ। আৰু এইখন মোৰ পঢ়া টেবুল আছিল, চকী আছিল। আৰু এইফালে এজন মোৰ বন্ধু থাকিছিল, সতীৰ্থ বন্ধু, জুনিয়ৰ। আমি দুজন জুনিয়ৰ এইফালে থাকিছিলোঁ, আৰু সেই মূৰৰ ফালে থাকিছিল ছিনিয়ৰজন। আৰু এনেকৈ পঢ়া টেবুল তোমালোকে যেনেকৈ সজাব পাৰা, ঠিক আছে। হোষ্টেলে জিকা মেডেলবিলাক ইয়াত ৰাখি থৈছে, ধুনীয়াকৈ সজাই থৈছে। হোষ্টেলৰ পৰিৱেশ বুলি ক'লে খুবেই ধুনীয়া আৰু নেচাৰেল। এয়া কিবা শ্বুটিং চলি আছে, ৱেব ছিৰিজ এখন ওলাব নেকি হোষ্টেলৰ ওপৰত। কৃষ্ণচূড়া.com বুলি এখন ৱেব ছিৰিজ মুকলি হ'ব। মই ইণ্ট্ৰ' ভিডিঅ'টো, প্ৰম' ভিডিঅ'টো দেখাই দিছোঁ। তাৰ শ্বুটিং হয়তো চলি আছে। গতিকে বহুত ধুনীয়া এনেকৈ খেল ধেমালি হয়, গধূলি সময়ত, ভাটিবেলা সময়ত এনেকৈ খেল ধেমালি হয়। গতিকে পৰিৱেশটো চাওক, কি ধুনীয়া পৰিৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ। গতিকে থাকিব ইচ্ছা কৰিছা যদি থাকিব পৰা, আৰু কেনেকৈ থাকিব লাগে সকলো ক'ম। আৰু এইবিলাক হৈছে আমি খোৱা লোৱা কৰা টাইমত, মানে ৰাতি 9 বজাত যেতিয়া ভাত দিয়ে আমাক, এনেকৈ আমি বহোঁ। এইবিলাকত আমি বহিছিলোঁ, বহি ভাত খাইছিলোঁ। অৰ্থাৎ এইটো RCC টুৰ দেখাই আছোঁ মই, ছেম আমাৰ হোষ্টেলটোৰ তেনেকুৱা। গতিকে ইয়াত ভিতৰত ৰন্ধা বঢ়াবিলাক হয়, মেজবিলাকৰ কাম চলে তাত। তাৰপিছত এনেকৈ ইয়াত টি পাৰ্টি বুলি লিখি দিছে, কেতিয়াবা টি পাৰ্টিও হয় ইয়াত, টি পাৰ্টি চলে। বেছিভাগ হোষ্টেলত টি পাৰ্টিবিলাক মানে চলিয়ে থাকে, কোনোবাই টি পাৰ্টি দিলে। গতিকে ইয়াতে খোৱা লোৱাৰ ক্ষেত্ৰত এনেকৈ সকলোবিলাক একলগ হৈ ইয়াত বহে। তাৰপিছত আমিও বহিছিলোঁ, আৰু গলত এখনকৈ গামোচা ল'ব লাগে, মানে খোৱাৰ সময়ত এখনকৈ গামোচা ল'ব লাগে। আৰু এইখন বাছ দেখা পাইছা, এইখন বাছত আমি উঠি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে হোষ্টেলবিলাক। ইয়াৰ পৰাই আমি একেলগে যাওঁ, মানে 87 যিখন হোষ্টেলত মই আছিলোঁ, ইয়াৰ পৰা এইটো পথেৰে আমি গৈ থাকোঁ একেবাৰে ক্লাছৰুমলৈ। তোমালোকে হোষ্টেলত থকাৰ পিছত তোমালোকৰ নিজৰ মাইণ্ডছেটটোৱে সলনি হৈ যাব, যে তোমালোকে আচৰিত হ'বা যে ইয়াতে ইমান ধুনীয়াকৈ শিক্ষা দিয়ে, ইমান ধুনীয়াকৈ বুজাই দিয়ে, ডিচিপ্লিনৰ কথা শিকায়, ব্যৱহাৰৰ ওপৰত শিক্ষা দিয়ে, যে তোমালোকে যদি কিবা ভুল কৰিছা, সকলো জুনিয়ৰে তোমালোকে ভুল কৰিছে, জুনিয়ৰৰ মাজতে কথাটো ৰাখিবা, আৰু তেওঁলোকেই তোমালোকক বুজাই দিব যে এইটো, গালি পাৰি হ'লেও বুজাই দিব যে এইটো তুমি নকৰিবা, এইটো কৰিলে অমুক হ'ব, এইটো কৰিলে এইটো ভুল হৈছে, এইটো কৰিলে অমুকজনে বেয়া পাব, এনেকুৱা কাম কৰিব নালাগে, এইটো বেয়া কাম, এনেকৈ কিছু সময় পিছতে বুজাই দিব ধুনীয়াকৈ। আৰু সকলোকে কৈছোঁ যে মিলা প্ৰীতিত চলিবা। মই বাৰে বাৰে কৈছোঁ যে অকলশৰীয়া নহ'বা, হোষ্টেলতকৈ অকলশৰীয়া নহ'বা, লগ বন্ধু লগ লাগিবা, যে মোৰ এটা প্ৰব্লেম হৈছে, এনেকুৱা হৈ থাকে মোৰ, তেতিয়া কি কৰিব লাগিব, যে মোৰ এইটো মই মিলিব নোৱাৰোঁ মানুহৰ লগত, পটককৈ মই এডজাষ্ট হ'ব নোৱাৰোঁ, সেইবিলাকৰ ওপৰতো শিক্ষা দিয়ে ইয়াত। সেইকাৰণে কয়নে মানুহে হোষ্টেলত থাকিলে ই চিধা হ'ব, ই হোষ্টেলত থাকিলে চিধা হ'ব। গতিকে তেনেকুৱা। অলপতে মই এজন ল'ৰাৰ দেউতাকক কৈছোঁ, মই ইয়াক হোষ্টেলত থৈ দিয়ে চিধা হৈ যাব, ই 2 দিনত চিধা হৈ যাব। হোষ্টেলে শিক্ষা দিয়ে, হোষ্টেলত থাকিলে মানুহৰ নেচাৰ সলনি হয়, মাইণ্ডছেট সলনি হয়, কেৰেক্টাৰটো সলনি হৈ যায়। গতিকে হোষ্টেলত বিভিন্ন বস্তু শিকিব পাৰি, বিভিন্ন কথা শিকিব পাৰি। গতিকে ভাল দিশটো ল'ব লাগিব আমি সদায়, ঠিক আছে। যেতিয়া প্ৰথম মই হোষ্টেলত সোমাইছিলোঁ, প্ৰথমটো নিশা আজি হোষ্টেলত কটাব লাগিব। সেই প্ৰথমটো দিন
গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত যেতিয়া মই আছিলোঁ তেতিয়া তাৰমানে মই কি হ'ল মোৰ অলপমান ঘৰলৈকে মনত পৰিল মই ভাবিলোঁ যে ঘৰটো এৰি আহিলোঁ মই আজি ইয়াত কেনেকৈ থাকিম ইয়াত ভালো লাগিছিল মই অলপ ভালো লাগিছে হোষ্টেলত কিন্তু ঘৰলৈকে মনত পৰিল মই বোলো মোৰ ঘৰৰ বিচনাখন মনত পৰিল মোৰ ঘৰৰ বিচনাখনলৈকে মনত পৰিছে মোৰ তাৰপিছত মই কি কৰোঁ ইফালৰ পৰা সিফালে খোজকাঢ়োঁ ইফালৰ পৰা সিফালে তাৰপিছত কৈছে এই ৰচোন ৰ তাৰপিছত আপাৰ আছামৰ কোনোবা এজন ছিনিয়ৰে কৈছে এই ৰচোন ৰ মই বোলো অঁ কি হ'ল দাদা কৈছে ঘৰ কি হে ঘৰলৈ মন পৰিছে নেকি মই কৈছোঁ নাই মানে মন পৰিছে দে আমাৰ লগত চাহ খাওঁ আমি তাৰপিছত মোক চাহ খোৱালে তেওঁলোকে তাৰপিছত মানে ক'লে যে ঘৰলৈ মনত পৰিলে ঘৰলৈ ফোন কৰিবি ঠিক আছে অমুক নম্বৰ ৰুমত গৈ ফোন কৰিবি তাত ঠিক আছে বেছি দীঘলকৈ কথা থাকিলে তাত কথা পাতিবি ভালকৈ মই কৈছোঁ অঁ কৈছে একো নাই কাকো ক'ব নাই ৰুমৰ ভিতৰত তুমি ফোন কৰি থাকিবা ঘৰলৈকে মনত পৰিলে মই কৈছোঁ অঁ কৈছে আমাৰ ইয়াততো একো টেনশ্যনেই নাই মই বোলো হয় নেকি কৈছে একো নাই ইয়াত ইলেকশ্যন আহিছে কিমান এটা ফূৰ্তিৰ দিন তাত আমি ঘূৰিম কেম্পেইনিং কৰিম মইতো ভাবিলোঁ বাহ মই এখন বেলেগ দুনীয়া পাই গ'লোঁ তাৰপিছত ঘৰৰ মানুহক ফোন কৰিলোঁ ঘৰৰ মানুহো ভালে আছে এনেকৈ মনটো মানে ভাল লাগি গ'ল সেইকাৰণে কেতিয়াবা কোনোবাই মানে ঠাট্টাও কৰিব পাৰে ঠিক আছে হোষ্টেলৰ ভিতৰত যে ই কি ভাবি আছে কণ্টেণ্ট ভাবি আছে নেকি ইউটিউবৰ মোক এনেকৈ কৈছিল সি ইটো ৰুমত কি কৰি আছে অকলে যাচোন চায়া তাৰপিছত কৈছে অমুকজনে প্ৰিয়াংকুলে কণ্টেণ্ট ভাবি আছে ইউটিউবৰ মোক মানে ইউটিউবৰ মানে কেনেকৈ ইউটিউবাৰ বুলি গম পালে মই গৈও কোৱা নাছিলোঁ মোৰ ভিডিঅ' বোলে চাইছিল বোলে কিছুমানে তাৰপিছত গম পালে মই ইউটিউবাৰ বুলি যে ইউটিউবত এনেকৈ ভিডিঅ' দিওঁ গতিকে তেনেকুৱা আৰু যে কোনোবাই যদি অলপ টানকৈও কয় বেয়া পাব নোৱাৰা মিলা প্ৰীতিৰ মাজে চলিব লাগিব যে মোৰ ভুল কি হৈ আছিল মোৰ কি ভুল সেই ভুলটো মই ভাবি উলিয়াব লাগিব যে মোৰ এইটো ভুল হৈছিল মই এই কামটো দ্বিতীয়বাৰ নকৰোঁ এই কামটো মোৰ ভুল তেনেকৈ বহুত কথা শিকিব পাৰি ভয়টো নোহোৱা হৈ যায় হোষ্টেলত থাকিলে কাৰোবাৰ কিবা বিপদ হ'ব কাৰোবাৰ কিবা বেমাৰ হ'ব একেলগে গোটেই হোষ্টেলৰবিলাক ওলাই আহিব সকলো কোঠাৰ পৰা ওলাই আহিব সকলোৱে তোমাৰ লগত মেডিকেলত যাব হস্পিটেলত যাব তোমাক ইমানেই মৰম কৰিব হোষ্টেলত থাকিলে গতিকে সেইখিনি মৰম মই পাইছিলোঁ আৰু মোৰ আজি পৰ্যন্ত মোৰ মানে দুখ লাগে যে হোষ্টেলখন মই এৰি আহিলোঁ কাৰণটো হ'ল কি মোৰ বিভিন্ন কামৰ ব্যস্ততাৰ বাবে মই হোষ্টেল এৰিবলগীয়া হ'ল কিন্তু সেই হোষ্টেলখনত থাকি এখন হোষ্টেল বুলি নহয় বিভিন্ন হোষ্টেল আছে গুৱাহাটী ইউনিভাৰ্চিটিত গোটেইকেইখন হোষ্টেলৰ পৰা মানে তোমালোকে মৰম পাবা ঠিক আছে আৰু এইখন ফটো হৈছে যে ইলেকশ্যনৰ কেম্পেইনিঙৰ প্ৰথমটো দিন তেতিয়া আমাক কৈছিল যে বগা চাৰ্ট ক'লা লংপেণ্ট ক'লা জোতা পিন্ধা আমি তেতিয়া কেম্পেইনিঙৰ বাবে সাজু হৈ আছিলোঁ পৰা যিখন হোষ্টেলত মই আছিলোঁ তাৰ পৰা এইখন বাছ চলে অৰ্থাৎ এখন বাছ নহয় 3-4খন বাছ আছে ইউনিভাৰ্চিটিৰ আৰু এই ইউনিভাৰ্চিটিৰ যিকেইখন ফ্ৰী অৰ্থাৎ বিনামূলীয়া বাছ আছিল এই বাছত উঠি আমি ক্লাছৰুমলৈ যাওঁ আৰু একেলগে আমি সকলোৱে ক্লাছৰুমলৈ যাওঁ জুনিয়ৰ চিনিয়ৰ সকলোৱে মিলি আমি একেলগে গৈছিলোঁ ক্লাছত এইবিলাক টি পাৰ্টিৰ অনুষ্ঠান হোষ্টেলত দেখিবলৈ পাব বহুত ভাল লাগে এইবিলাক অনুষ্ঠান কেতিয়াবা সন্ধিয়া হয় মুঠতে মানে হোষ্টেলত বিভিন্ন অনুষ্ঠান হৈ থাকে সেইটোৱে ডাঙৰ কথা সেইটোৱে ভাল লগা কথা যে হোষ্টেলত বিভিন্ন অনুষ্ঠান হৈ থাকে আৰু এই ভিডিঅ'টো হৈছে যে ইলেকশ্যন কেম্পেইনিং কৰিব আহিছিল ছোৱালীসকলে তেওঁলোকৰ যি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই প্ৰাৰ্থীগৰাকীক চিনাকি কৰি দিবলৈ আমাৰ হোষ্টেল পাইছিলগৈ আৰু আমি আশা কৰিছোঁ যে আপোনালোকৰ সমৰ্থন সহযোগিতা আৰু আশীষ আমাৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব শেষত কৈছোঁ জয়তু গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজ আৰু জয়তু লাচিত বৰফুকন অসমাৰী 7 নং ছাত্ৰাবাস ধন্যবাদ হোষ্টেলত থকা মুহূৰ্তৰ মাজতে আমি ইলেকশ্যনত কেম্পেইনিং কৰিব গৈছিলোঁ আৰু ইলেকশ্যনৰ বতাহজাক কেনেকুৱা পৰিৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ত হয় সেয়া চাওঁ আহকচোন এয়া আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ পৰিৱেশ নিৰ্বাচনৰ বাতাবৰণ আৰু হোষ্টেলসমূহৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াত হোষ্টেলবিলাকেই মানে সকলোবিলাক কাম কাজত অৰিহণা যোগায় এতিয়া ক'বলৈ বিচাৰিছোঁ ফেচিলিটিজ অফ হোষ্টেলত থকাৰ সুবিধাসমূহ কি
ঠিক আছে মই ফেচিলিটিজ ওপৰত মই বৰ্ণনা কৰিবলৈ নাযাওঁ যে হোষ্টেলত থাকিলে তোমালোকৰ কেনেকুৱা ধৰণৰ সুবিধা পাবা কি 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 সুবিধা আচলতে সুবিধা ফেচিলিটিজ মানে ঠিক আছে এতিয়া তোমালোকৰ ক্ষেত্ৰত তোমালোকৰ লাভ কি হ'ব জানানে যে তোমালোকে হোষ্টেলত থকাৰ পিছত তোমালোকৰ যিটো লাজ যিটো ভয় যিটো লাজ কথা ক'ব লাজ লাগে নেতৃত্ব দিব পৰা মোৰ গুণ নাছিল কথা ক'ব পৰা মোৰ গুণ নাছিল মানুহৰ আগত মই কথা ক'ব লাজ লাগে চকুত হৈ কথা ক'ব নোৱাৰোঁ আমি বিভিন্ন ল'ৰাই সেই গুণটো মোৰো আছিল যে ছোৱালীৰ চকুত মানে কথা ক'ব নোৱাৰিছিলোঁ চকুত হৈ কথা ক'ব নোৱাৰোঁ ষ্ট্ৰীট হৈ কথা ক'ব পৰা নাছিলোঁ এটা সময়ত এইবিলাক গুণ মোৰো আছিল যিবিলাক গুণৰ কথা মোৰ স্কুলৰ সকলোৱে জানে শংকৰদেৱ শিশু নিকেতন ৰঙিয়া সুধিলেই গম পাবা সেইবিলাক গুণ আমাৰ নাশ কৰাৰ কাৰণে হোষ্টেল হৈছে একমাত্ৰ আহিলা বুলি কৈছোঁ মই যে হোষ্টেলত থকাৰ পিছত সেইবিলাক গুণ নোহোৱা হৈ যাব লাজ কি বস্তু মই পাহৰি গৈছোঁ যিটো ল'ৰাই নেকি কোনোদিনে ডেন্স কৰি পোৱা নাছিল কোনোদিনে নাচি পোৱা নাছিল সেই ল'ৰাটো নাচিব পৰা হৈ গ'ল ক'ত থাকি হোষ্টেলত থাকি বুজি পাইছানে যে যিটো ল'ৰাই নাচিব পৰা নাছিল নাচিব লাজ লাগে গান গাব লাজ লাগে সেই ল'ৰাটোৰ মনৰ পৰা ভয় আঁতৰি গ'ল লাজ আঁতৰি গ'ল কিহৰ কাৰণে হোষ্টেলত থকাৰ কাৰণে এইটো মই মানে কি বুলি ক'ম হোষ্টেলত থকাৰ পিছত এইটো মোৰ অট'মেটিকলি চেঞ্জ হৈ গ'ল মাইণ্ডছেটটো যে লাজ ভয় কৰি কি লাভ আছে আমি ছোৱালীৰ আগত নাচি আহিছিলোঁ যেতিয়া আমি কি কৰিছিলোঁ ইলেকশ্যনৰ কেম্পেইনিং কৰিব গৈছিলোঁ তেতিয়া ছোৱালীবিলাকৰ আগত আমি নাচি গৈছিলোঁ আমি ডেন্স কৰিছিলোঁ আমি দেখাইছিলোঁ আমাৰ পাৰ্টিটোক জিকাব লাগিব আমাৰ পাৰ্টিটোৰ কাৰণে আমি কি কৰা নাছিলোঁ গতিকে যিমান পাৰোঁ সিমান চিঞৰিছিলোঁ কষ্ট কৰিছিলোঁ তেতিয়া আমাৰ লাজ কি বস্তু আমি পাহৰি গৈছিলোঁ কিন্তু আমি সীমাৰ ভিতৰত সকলো কাম হোষ্টেলত কৰোঁ বুজি পাইছাই তোমালোকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল যে আমি সীমাৰ ভিতৰত সকলোবিলাক কাম মানে সমাপন কৰোঁ যে আমাৰ মানে ব্যৱধানৰ মাজত ঠিক আছে গতিকে এটা ফেচিলিটিজ বুলি ক'লে এতিয়া তোমালোকে ভাবিছা যে সুবিধা কি তোমালোকৰ বাথৰুম আছে তোমালোকৰ পঢ়াৰ কাৰণে এক্সট্ৰা টেবুল আছে চেয়াৰ আছে গোটেইখিনি বস্তু আছে হোষ্টেলত পাবা যে কোনো তোমাক ডিষ্টাৰ্ব কৰিব নাহে তুমি যে পঢ়ি আছা হোষ্টেলৰ ভিতৰত তোমাৰ কোঠাটোৰ ভিতৰত যদি তুমি পঢ়ি আছা তুমি কিতাপ চাই আছা বা কিবা লিখি আছা তোমাক কোনেও ডিষ্টাৰ্ব কৰিবলৈ নাহে সেই সময়ত কোনো ডিষ্টাৰ্ব কৰিবলৈ নাহে যদি কোনোবাই ভিডিঅ' বনোৱা ইউটিউবত ভিডিঅ' বনোৱা বা কিবা বনোৱা তাৰ কাৰণেও তোমাক সুবিধা কৰি দিব তেনেকুৱা ল'ৰা বা তেনেকুৱা ছাত্ৰ থাকিলে হোষ্টেলখনৰ কাৰণে বেছি সুবিধা হয় ঠিক আছে আৰু হোষ্টেলত নেতৃত্ব দিব পৰা গুণ থাকিব লাগে অ'কে গতিকে হোষ্টেলে কিন্তু এখন মঞ্চ দিয়ে মনত ৰাখিবা হোষ্টেলে এখন তোমালোকক মঞ্চ দিব যে আহা প্ৰিয়াংকুল আহা 2 লাইন কৈ যোৱা যি পাৰা তুমি 2 লাইন কৈ যোৱা সেই মনৰ কথা 2 লাইন ক'বৰ কাৰণে তোমাৰ লাজ নালাগিব সেই সময়ত মই নিজে অবাক হৈ গৈছোঁ নিজে আচৰিত হৈ গৈছোঁ যে মোৰ লাজ ক'ত গ'ল ইহঁতৰ আগত দেখোন মোৰ লাজ নালাগে এনেহ'লে দেখোন মই ষ্টেজত একোৱে ক'ব নোৱাৰোঁ মই বিন্দাছলি ক'ব পাৰিছোঁ মানে চিঞৰি হাল্লা কৰি মানে সেই লাজটোৱে নোহোৱা হৈ গ'ল মনৰ পৰা এনেকৈ বিকাশ হৈছিলোঁ আমি হোষ্টেলত থাকি গতিকে সকলোৱে বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰুনো কি ক'ম তোমালোকৰ নিজাববীয়া লেপটপটো আনিব পাৰা নে কোনোবাই সুধিছিল লেপটপটো লৈ আহিব পাৰা মোবাইল চলাব পাৰা তোমালোকে কিন্তু সকলোবিলাক সীমাৰ ভিতৰত হয় আৰু প্ৰত্যেকখন হোষ্টেলৰে নিজা নীতি নিয়ম থাকে ঠিক আছে এতিয়া আহিছোঁ আমি খোৱা লোৱাৰ ক্ষেত্ৰত বহুতে সুধিছিল যে খোৱা লোৱাৰ ক্ষেত্ৰত কেনেকুৱা হোষ্টেলৰ ভিতৰত খোৱা লোৱাৰ ফেচিলিটিজটো কেনেকুৱা নে দালি ভাত খাব লাগিব নে কেনেকুৱা আঞ্জাবিলাক খোদ হয়নে নহয় খোৱা লোৱা ৰন্ধা বঢ়াবিলাক কেনেকুৱা পৰিষ্কাৰ হয়নে মোক কমেণ্ট কৰিছিল এজনে মোক মেছেজ কৰিছিল হোৱাটছআপত মেছেজ কৰিছিল এতিয়া মই ক'বলৈ বিচাৰিছোঁ যে খোৱা লোৱাৰ ক্ষেত্ৰত হোষ্টেলত কেনেকুৱা মই কেনেকুৱা পাইছিলোঁ যে খোৱা লোৱাৰ ক্ষেত্ৰত মই মানে এটা ভাল ৰেটিং দিব পাৰোঁ কাৰণটো হ'ল কি খোৱা লোৱাৰ ক্ষেত্ৰত কোনো দিনে মানে কমি হোৱা নাছিল যে প্ৰিয়াংকুল আজি এইখিনিয়ে ভাতে আছে এইখিনিয়ে খা আৰু আমাৰ বনোৱা নাই ভাত নাই বা আঞ্জা নাই এনেকুৱা ধৰণৰ নহয় মানে বেছিকৈ বনায় কাৰোবাক যিমান লাগে সিমান দিব ভাত লাগিলে দি থাকিব ঠিক আছে কোনোবা আকৌ ভাবিব পাৰে যে ভাত লাগিলে দিয়ে নে নিদিয়ে বা কিয় নিদিব দিব তুমি সুধিব লাগিব দিব তাৰপিছত যেতিয়া আমি ভাত খাবলৈ যাওঁ তেতিয়া এটা বেল মাৰি দিয়ে 9 বজাৰ লগে লগে এটা বেল মাৰিছিল হোষ্টেলৰ এটা বেল আমি গম পাওঁ যে ভাত খাবৰ হ'ল তেতিয়া আমি কি কৰোঁ আমি জুনিয়ৰখিনিয়ে গোটেইবিলাকক মানে ৰুমে যাওঁ 9 নম্বৰ ৰুম বা আমাৰ যিটো ভূটান ৰুম ম্যানমাৰ বাংলাদেশ এইবিলাক ৰুমলৈকে যাওঁ যাই কিনে আমি কওঁ যে ঐ অমুক ভাত খাব আহা তেতিয়া আমি ভাত খাবলৈ মাতিছিলোঁ তেওঁলোকক আমাৰ লগৰবিলাকক যে আহা ভাত খাওঁ মানে বেল মাৰিছে ভাত খাবলৈ যাওঁ তাৰপিছত আমি গোটেইবিলাকে কি কৰিছিলোঁ এখনকৈ গলত গামোচা লৈছিলোঁ গামোচা লৈ আমি শাৰী পাতি ধুনীয়াকৈ ভাত খাবলৈ
আমাৰ ভাত খোৱা যিটো কোঠা তাত গৈছিলোঁ পাকঘৰটোলৈ তাত আমি সকলোৱে বহিছিলোঁ ভাত খাইছিলোঁ আৰু ভাত খোৱা মানে মোৰ সকলোতকৈ আগত ভাত খোৱা হৈছিল প্ৰথম দিনা কি হ'ল যেতিয়া মই ভাত খাই মানে মই কাঁহীখন তাত থৈ হাতখন ধুই কিনে বাহিৰত মই ওলাই আহিলোঁ তেতিয়া মোক এজন ছিনিয়ৰে কৈছে ক'ত যোৱা মই কৈছোঁ মই ৰুমত যাওঁ মোৰ ভাত খোৱা হৈছে কৈছে এইটো নিয়ম নহয় যে ভাত খোৱা হৈছে তুমি তোমাৰ লগৰীয়াখিনিক মাত দি যাব লাগিব তেতিয়া মই এজনকৈ লগৰীয়াক মানে মাত দি গৈছিলোঁ মই কৈছিলোঁ যে আব্দুছ মোৰ ভাত খোৱা হ'ল আব্দুল মোৰ ভাত খোৱা হ'ল ৰিজৱান মোৰ ভাত খোৱা হ'ল তোমালোকে খোৱা দেই খোৱা এনেকৈ মই সকলোকে মাত দি তাৰ পৰা আঁতৰি আহিছিলোঁ মানে পাকঘৰৰ পৰা ঠিক আছে পাকঘৰৰ পৰা মোৰ ৰুম পাইছিলোঁ তাৰপিছত আৰু খোৱা কাম মানে শুই গৈছিলোঁ গতিকে আৰু কেতিয়াবা মিটিং থাকিলে আগতীয়াকৈ জনাই দিয়ে গতিকে এইটো এটা বেষ্ট মানে ভাল এটা নিয়ম হোষ্টেলৰ যেতিয়া আমি ভাত খোৱা হোৱাৰ পিছত ডাইৰেক্টলি ওলাই আহিব নোৱাৰোঁ পাকঘৰৰ পৰা তেতিয়া আমি মাত দিব লাগে যে ৰিজৱান মোৰ খোৱা হ'ল দীপু মোৰ খোৱা হ'ল ভাত তোমালোকে খোৱা দেই এনেকৈ জুনিয়ৰখিনিক বা ছিনিয়ৰ জুনিয়ৰ যিখিনি বহি আছে মানে পাকঘৰটোত সকলোকে মানে মাত দি আহিব লাগিব ঠিক আছে এইটো এটা ভাল কথা কি জানা তেতিয়া মিলা প্ৰীতিটো বাঢ়ে হোষ্টেলে এটা বস্তুৱে চাই যে সকলোৰে মাজত মিলা প্ৰীতিটো থাকক ইয়াত কোনো ধৰণৰ হিন্দু মুছলমান নাই যে তই হিন্দু তই মুছলমান তই গৰীয়া এইবিলাক ভাৱ নাছিল খুব ভাল লাগিছিল মোৰ যে হিন্দু মুছলমান সকলো আমি মিলা প্ৰীতিৰে থাকিছিলোঁ যেতিয়া ৰোজাৰ মাহত মানে ৰমজান মাহত মানে ইফতাৰৰ টাইমত এটা যিসকলে ৰোজা ৰাখিব বিচাৰে তেওঁলোকে কি কৰিব পাৰিব মানে ৰোজা ৰাখিব পাৰিব একেলগে থকা যায় তেওঁলোকক একেলগে থাকিব দিয়া হয় এটা কথাতে মানে বিচনাবিলাক জোৰা লগাই দিয়া হয় ইমানে ভাল লাগিব তোমালোকৰ তেতিয়া তেওঁলোকে যিসকলে ৰোজা ৰাখিব ইছলামৰ নীতি নিয়ম মতে যি ৰোজা ৰাখিব লাগে 30টা ৰোজা সেই ৰোজাও তেওঁলোকে ৰাখিব পাৰে হোষ্টেলত থাকি ঠিক আছে এইটো কুৱেশ্যন মোক বহুতে কৰিছিল আৰু একেলগে ইফতাৰ কৰা হয় ইফতাৰৰ যিখিনি যা যোগাৰ ইফতাৰৰ যা যোগাৰখিনি হিন্দু মুছলমান মিলি একেলগে বজাৰ কৰা হয় ইউনিভাৰ্চিটি মাৰ্কেটতে পোৱা যায় খেজুৰ বা যিখিনি বস্তু লাগে সেইখিনি বস্তু তাৰ পৰা আনি যোগান ধৰে গতিকে সকলোৱে মিলা প্ৰীতিৰে চলে তাৰপিছত কেতিয়াবা একেলগে বনভোজ খাবলৈও যায় তাৰপিছত কাৰোবাৰ যদি কিবা ৰাতি অসুখ হ'ল বা বেমাৰ হ'ল লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন হস্পিটেল আছে বিনামূলীয়া হস্পিটেল ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইখন হস্পিটেলৰ পৰা কি হ'ব ডক্টৰ আহিব গাড়ীত এম্বুলেঞ্চ আহি যাব আহি তোমাক লৈ যাব সকলো বিনামূলীয়াকৈ চিকিৎসা কৰা হ'ব কিমান আৰু সুবিধা দিব ফেচিলিটিজ অফ হোষ্টেলৰ ওপৰত এইখিনিয়ে ক'লোঁ মই আৰু বিভিন্ন ফেচিলিটিজ আছে মঞ্চটো দিয়া হয় মই কৈছোঁৱে গতিকে এইখিনিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকাৰ অনুভৱ মোৰ ইমানখিনিয়ে আছিল যে কোনোদিনে মই ৰেগিং পোৱা নাছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেলত মই যিমান দিন থাকিছিলোঁ মোৰ লগত কোনো ধৰণৰ ৰেগিং হোৱা নাছিল যেতিয়া প্ৰথমতে আমাক মানে চা চিনাকি কৰাই দিছিল সকলোৰে লগত চা চিনাকি কৰাই দিছিল তাৰ পিছদিনাৰ পৰা মই নামবিলাক মনত ৰাখিছিলোঁ সকলোৰে এনেকৈ এদিন দুদিন থকাৰ পিছত তোমালোকৰ মনত হোষ্টেলৰ প্ৰতি এটি মহাব্বত গঢ় লৈ উঠিব ঠিক আছে গতিকে তোমালোকে যেতিয়া অনুষ্ঠানবিলাক উপভোগ কৰিবা অনুষ্ঠানৰ সৈতে জড়িত হ'বা বা অনুষ্ঠানৰ বজাৰ সমাৰ কৰিবা তেতিয়া তোমালোকৰ এটা নিজস্ব ফেমিলিৰ দৰে লাগিব দুই এদিনতে সেইবিলাক হৈ যায় মানে যিটো মানে এডজাষ্টটো তোমালোকে দুই এদিনতে হৈ যাব পাৰিবা গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিভিন্ন হোষ্টেল আছে এতিয়া আমি জানিম যে হোষ্টেল আমি কেনেকৈ পাম ইয়াৰ কাৰণে কিবা পাৰ্চেণ্টেজ লাগে নেকি গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেলত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাহে যে মই ইমান পাৰ্চেণ্ট পাইছোঁ মই হোষ্টেল পাম বা মোৰ ইমান পাৰ্চেণ্ট আছিল মই হোষ্টেল নাপাওঁ এনেকুৱা ধৰণৰ কোনো কথা নাই তোমালোকে প্ৰথমতে এডমিশ্যন ল'লা তোমালোকৰ এডমিশ্যন হ'ল হোৱাৰ পিছত তেতিয়া তোমাক ডিপাৰ্টমেণ্টৰ পৰা সুধিব যে হোষ্টেল ল'বা নেকি তুমি তোমাক এনেকৈ প্ৰশ্ন কৰিব ডিপাৰ্টমেণ্টৰ পৰা HODয়ে প্ৰশ্ন কৰিব পাৰে বা ডিপাৰ্টমেণ্টত থকা ছাৰ মেমে প্ৰশ্ন কৰিব পাৰে হোষ্টেল ল'বা নেকি তুমি তেতিয়া তুমি ক'ব লাগিব যে হয় হোষ্টেল মই ল'ব বিচাৰোঁ আৰু তেনেকৈ তোমালোকক হোষ্টেলৰ ব্যৱস্থা কৰি দিব আৰু যদি কোনোবাই ভাবা যে মই দুদিন দেৰিকৈ ল'ম হোষ্টেল তেতিয়াও তোমালোকে পাবা যে হোষ্টেলসমূহত যোৱাৰ পিছতে তোমালোকক তাত গোটেইখিনি দেখাই দিব যে কেনেকৈ হোষ্টেল পাবা গোটেইখিনি বুজাই দিব বা অন্যান্য ছাত্ৰ সংগঠনবিলাকে যিবিলাক হেল্প ডেস্ক মুকলি কৰিব সেই সময়ত হেল্প ডেস্কবিলাকত ফোন কৰিও তোমালোকে হোষ্টেলৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা কৰি ল'ব পাৰা ঠিক আছে আৰু এইদৰে তোমালোকে হোষ্টেলত থাকিব পাৰিবা হোষ্টেলত থাকি পঢ়া শুনা কৰিব পাৰিবা গতিকে আজিৰ এই বিশেষ ভিডিঅ'টোত এইখিনিয়ে আছিল হোষ্টেলৰ ওপৰত চমু বিৱৰণ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম আপোনালোকে প্ৰিয়াংকুল চৌধুৰীৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে আমাক জনাবলৈ শংকাবোধ নকৰিব আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম